এয়া অগ্নিগড়ৰ সন্মুখত এইবিলাক দোকান চোকান ধুনীয়া। লগতে তুমি অকলে যাব নালাগে। হে গাইজ, নমস্কাৰ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাৰ্জুছ ভ্লগ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আৰু যোৱাকালি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ যদিও শেষ কৰা নহ'ল, সম্পূৰ্ণ কৰা নহ'ল, নকৰিলোঁ যিহেতু অকণমান ভাগৰো লাগিল আৰু ক'তো ফুৰিব যোৱাও নহ'ল। বাইদেউৰ ঘৰত আহিলোঁ, তেজপুৰত কোৱাই নাই ক'ত আহিছিলোঁ, তেজপুৰত আহিছোঁ। আৰু আজি ৰাতিপুৱাই একদম তেজপুৰৰ একদম ঐতিহাসিক ঠাই ফুৰিব আহিছোঁ আৰু দেখুৱাম আপোনালোকক। জানেনে বলিৰ পুত্ৰ আৰু কন্দলাৰ হাজবেণ্ড মানে গিৰিয়েক, বানাসুৰৰ জীয়ৰী উষাৰ উষা মানে বহুত সুন্দৰী আছিল, যে উষা ৰাজকুমাৰী মানে ইমান ধুনীয়া হোৱাৰ বাবে মানে দেউতাক বানাসুৰে অগ্নিৰ গড় বনাই তাৰ মাজত উষাক ৰাখিছিল। আৰু তাতে আজি উপস্থিত আছোঁ, মানে আহিলোঁ ফুৰিব আৰু আপোনালোককো দেখুৱাম ঐতিহাসিক ঠাই, অসমৰ অন্যতম ঐতিহাসিক ঠাই আৰু দেখুৱাম। বহুত ভাল লাগিছে মোৰ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ, আপোনালোককো দেখুৱাম। অকণমান ভাগৰো লাগিছে। ভাবি আছোঁ একদম ওপৰৰ পৰা এটা ভিউ লৈ লওঁ আৰু আপোনালোকক দেখুৱাম। অকণমান ভাগৰ লাগিছে বাৰু। একদম ওপৰত আহি গৈছোঁ আৰু ইয়াৰ পৰা এটা ধুনীয়া ভিউ ল'ম আৰু আপোনালোকক দেখুৱাম। ৰ'দ দিছে আৰু মানে ধুনীয়া ক্লিয়াৰ হৈছে একদম। আৰু পিছফালে সেয়া ব্ৰহ্মপুত্ৰ, বেক কেমেৰাৰে দেখুৱাব লাগিব আপোনালোকক। এয়া ক'ত আছোঁ মানে অগ্নিগড় পাহাৰৰ ওপৰত আছোঁ আৰু এয়া দেখিছে ব্ৰহ্মপুত্ৰৰ আছে, ইমান ধুনীয়া লাগিছে একদম। গুৱাহাটীৰ পৰা 9 কিলোমিটাৰ দূৰত আৰু আমি আহিছোঁ টংলা পানীৰ পৰা, আৰু তাৰ পৰা প্ৰায় 102-3 কিলোমিটাৰ হয় ইয়ালৈ। আৰু ইয়াৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আৰু বংশৰ বিখ্যাত ৰজা বানাসুৰৰ ৰাজধানী তেজপুৰ, আৰু ইয়াতে তেওঁৰ জীয়ৰী উষাক অগ্নিগড়ৰ পাহাৰৰ মাজত মানে ৰাখিছে। আৰু তাই অগ্নিগড়ৰ মাজত থাকিও মানে সপোনত
ধুনীয়া এজন সুঠাম ডেকাৰ ছবি সপোনত দেখিছিল আৰু তাৰপিছত তেওঁৰ সেই সুঠাম ডেকাজনৰ কথা তেওঁ কাৰো আগত কোৱা নাছিল উষাই তেওঁৰ বান্ধৱী চিত্ৰলেখাৰ আগত কৰিছিল আৰু চিত্ৰলেখা যিহেতু চিত্ৰকৰে আছিল আৰু চিত্ৰলেখাই সেই ছবি অংকন কৰি অনুসন্ধান কৰাত উলিয়াইছিল যে শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ আৰু তেওঁলোকক চিত্ৰলেখায়ে অনিৰুদ্ধক উষাক লগ কৰাই দিছিল আৰু গন্ধৰ্ব প্ৰথাৰে তেওঁলোকে বিবাহ পাতিছিল। আপোনালোক সকলোৱে জ্ঞাতই কথাখিনি, তথাপিও মই এবাৰ সোঁৱৰাই দিব বিচাৰিছোঁ। আৰু তাৰপিছতেই দুয়োজন প্ৰবল প্ৰতাপী, এজন অসুৰৰ ৰজা আৰু এজন দেৱতাৰ ৰজা হৰি আৰু হৰৰ প্ৰবল যুদ্ধখন হৈছিল আৰু সেই যুদ্ধখনৰ ফলস্বৰূপে অজস্ৰ লোকৰ তেজৰ নৈ বৈ গৈছিল আৰু তাৰ ফলতে কি হৈছিল, তেজপুৰৰ উৎপত্তি হৈছিল, তেজপুৰ বা শোণিতপুৰৰ উৎপত্তি হৈছিল। আৰু এই ইতিহাস আপোনালোক সকলোৱে জ্ঞাত ইয়াৰ বিষয়ে, তথাপিও মই এবাৰ সোঁৱৰাই দিলোঁ। আৰু তাৰপিছত যুদ্ধখনৰ ফলত বহুত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তেতিয়া দেৱতাসকলে প্ৰাৰ্থনা কৰিছিল যাতে যুদ্ধখন সাম কাটে আৰু তেওঁলোকৰ প্ৰাৰ্থনা সফলো হৈছিল। যুদ্ধখন সাম কাটিছিল আৰু বানাসুৰে উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীটোৰ সম্পৰ্কটো মানি লৈছিল আৰু উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ সাক্ষী স্বৰূপে অগ্নিগড় পাহাৰখন এতিয়াও আছে। হৰিহৰৰ যুদ্ধ বুলিও কোৱা হয়, যিহেতু বান ৰজা আছিল শিৱভক্ত আৰু শ্ৰীকৃষ্ণক হৰি বুলি কোৱা হয় আৰু সেইকাৰণে হৰি আৰু হৰৰ যুদ্ধ বুলি কোৱা হয়। আৰু সকলোৱে জ্ঞাত যদিও মই অকণমান আপোনালোকক কৈ দিলোঁ কথাখিনি। আৰু আহিব আপোনালোক, আহিছে কিজানি সকলোৱে, ময়ে পিছত আহিছোঁ, হ'লেও বহুত ভাল লাগিছে। আৰু ইয়াৰ পৰাই তেজপুৰ চহৰখন দেখিবলৈ পোৱা যায়, গোটেই চহৰখন দেখিবলৈ পোৱা যায় আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত আৰু ইয়াত বিভিন্ন মঠ মন্দিৰকে ধৰি ঐতিহাসিক স্থান, উদ্যান আৰু পৰ্বতীয় শিলা আদি সকলোবোৰ আছে। আৰু আমিও আজি সেইখিনিৰ অকণমান আনন্দ ল'ম বুলি আহিছোঁ আৰু মোৰ লগতে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আৰু সেয়া আৰু এতিয়া ওপৰত আছোঁ আৰু তলত যাম, অকণমান চাম, সেয়া আৰু ইয়াৰ পিছফালে ব্ৰহ্মপুত্ৰ নদী দেখিছে আপোনালোকে, সেইফালে আছে কলীয়া ভোমোৰা ব্ৰিজ, পাৰিলে তালৈও এবাৰ ফুৰিব যাম বুলি ভাবিছোঁ। সেয়া আৰু দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে। বাইদেউহঁত আহিছে অৰুণাচলৰ পৰা আৰু তেওঁলোকে ফটো উঠিব বিচাৰিছিল, সেইকাৰণে তেওঁলোকৰ লগত অকণমান ফটো উঠিলোঁ। ওপৰৰ পৰা নামি গৈ আছোঁ তললৈকে, আৰু তলত কি আছে চাই লওঁ। ইয়ানে আকৌ কিবা কৈ দিয়া মাহী চেনেলটো, কৈ দিয়া মাহী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। সি আৰু ডিছলাইক কৰিব দি থাকে। ৰিহান ভিজি গৈছে খামত। মই তাতে কৈ দিয়া কিবা, মোক তাত নোকোৱা আৰু। গম পাইছা? কি গম পাইছা? ভাল লাগিছে বহুত গৰম। শিক্ষামূলক ভ্ৰমণৰ বাবে ছাত্ৰ ছাত্ৰীবিলাকক ইয়ালৈ লৈ আহিছে, ওপৰলৈ উঠাই লৈ গৈছে, দেখিছে আপোনালোকে এইবিলাক। কুমাৰ সঞ্জয় কৃষ্ণ IAS ডেপুটি কমিশ্যনাৰ, শোণিতপুৰ ডিষ্ট্ৰিক্ট। ভয় লাগে অকণমান, সমান নহয়, সৰি পৰলি আৰু হ'লে মুচকা লাগি। ইয়াৰ পৰা নদীটো বেছিকৈ দেখা নাপায়, গছ গছনিৰ কাৰণে।
কি কৰি আছে মই বোলো অকমান হেৰি কৰো চুলি যাওঁ বহুত হেৰি হয় ডাঙৰ কামত দিব লাগে সৰু হৈ সাপ্লাই যায় অ ৱাটাৰ সাপ্লাই ওপৰলৈকি বাপ বিৰাট মস্ত পাইপে অ হেৰি পৰা নদীৰ পৰা অ ফিল্টাৰ হইলে পুৰা এডাল পাইপেৰে উঠাই এয়া দেখিছে এইটো পানীৰ টেংকি হয় ইয়াতে ফিল্টাৰ হয় আৰু সাপ্লাই হয় ইমান ডাঙৰ এডাল পাইপ দেখিছে আপোনালোকে আৰু সেই তাৰ পৰাই উঠি গোটেই তাত উঠিলে মানে গোটেই তেজপুৰ টাউনখন এইফালে ব্ৰহ্মপুত্ৰ আৰু কলিয়া ভুমৰা ব্ৰিজো দেখা পায় আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ যদি অকমান ভাল লগা বুলি ভাবে তেনেহলে লাইক কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব স্কিপ নকৰিব গোটেই উদ্যানখন অগ্নিগড় পাহাৰখন ঘূৰিলোঁ আৰু এতিয়া নামি গৈ আছোঁ ভাগৰ লাগিছে বহুত এতিয়া ঘৰৰ ফালে আগমন কৰি আছোঁ বহুতখিনি ঘূৰিলোঁ আৰু ভাগৰো লাগিছে আৰু সেইকাৰণে ভাবিছোঁ যাওঁ আৰু বাবুহঁতেও অকণমান যাওঁ কৰি আছে আমনি পাইছে মানে মেইন কথা পানী বটল অনা নহ'ল পিয়াহ লাগিছে আৰু সেইকাৰণে মানে অকণমান যাব খুজি আছে আৰু যাওঁ আবেলিলৈ আকৌ ফুৰিম আৰু বানাসুৰ বান ৰজা প্ৰবল প্ৰতাপী বান ৰজা আৰু তেওঁ যে শিৱ ভক্ত আছিল তাৰ স্বৰূপে মানে ইয়াতে শিৱৰ মূৰ্তি এটা আছে আৰু এয়া দেখিছে আপোনালোকে আৰু এয়া বান ৰজা তেওঁক সেৱা কৰি আছে আপুনি দেখোন মই যে পাত্তাই দিয়া নাই ফটো কেখানো ভালকে উঠোৱা নাই ভিডিঅ'টো ভালকে বনাই দিয়া নাই মই বহুত ভিডিঅ' উঠিছো মোকতো ভিডিঅ' এটা কমচে কম তুমি ষ্টেণ্ড লৈছা যে তোমাৰ কথা এটা তুমি নিজে সেলফ ডিপেন্ডেন্ট আপুনিওতো ষ্টেণ্ড লৈছে মই সব উঠিছো মই তোমাৰ ভিডিঅ' এটা উঠিছো না মোক দিব তাৰমানে এতিয়া আমি কি কৰিম আউটগোয়িং এতিয়া আউটগোয়িং হ'ম নেকি নামি গৈ আছোঁ পাহাৰৰ পৰা আৰু ধুনীয়া গান বাজি আছে ধুনীয়া লোকেশ্যন ধুনীয়া একদম বহুত ভাল লাগিছে খুব ভাল লাগিছে না বহুত আপোনাক থেংক ইউ দিলোঁ মিষ্টাৰ ডাউট ওয়েলকাম মোস্ট ওয়েলকাম ফৰ ইয়ৰ বিউটিফুল ট্ৰিপ এক গুলিত দুই চিকাৰ কৰাৰ কাৰণে এক গুলিত দুই চিকাৰ নেকি এনে ভালে লাগছি ন আমাৰ অসমখনো বহুত ধুনীয়া ঐতিহাসিক ঠাই প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া